বৰ জ্বালা দিয়া কৰিছে ইমান হোমৱৰ্ক দে সদায় অলপ মানুহ ফুৰিবই টাইম নাপাওঁ গম পা না ঠিক কৈছে ভাই মই হাগা লাগিলেও হাগবা নাযাওঁ উজে থাকো ইমান হোমৱৰ্ক গুড মৰ্নিং ষ্টুডেণ্ট গুড মৰ্নিং ছাৰ বাৰু হ'ব দিয়া নেটৱৰ্ক কোৱাচোন তুমি এটা মুৰ্গাই যদি এদিনত 2টা কণী পাৰে তেতিয়াহ'লে 7 দিনত কেইটা কণী পাৰিব হে সেইটো আৰু কি সুধিব লগা কথা হে ছাৰ 14টা পাৰিব ভুল হ'ল তোমাৰ মুৰ্গাই কেতিয়া কণী পাৰা দেখিলা তে ছাৰ এইবাৰ মই সুধো দিয়ক আপোনাক মাক বাইপাক আৰু পুতাক তিনো ৰাস্তা পাৰ হৈ আছিল পুতাকে পাৰ হৈ পেলাই ক'লাক আমি 5জনে ৰাস্তা পাৰ হ'লো দে কিবাকে কেতিয়া হ'ব পাৰে কওকচোন আপুনি কওক 3জন মানুহে ৰাস্তা পাৰ হৈ 5জন বুলি কৈছে কেনেকৈ হ'ব পাৰে হা হে ছাৰ তাহাঁতৰ চলিটোৱে ক'বাৰ কিবা কৈ থাকে নাই মানুহ মাৰি দিবাহে তোমালোকে বাৰু মনেশ্বৰ তুমিয়ে কোৱাচোন ধৰি লোৱা এটা কলৰ দাম 4 টকা কি কয় হে ছাৰ এটা কলৰ দাম 4 টকা নেকি ধেৎ তেৰি ধৰি লোৱা হ'ব দিয়ক ছাৰ ধৰি ল'লো দিয়ক এটা কলৰ দাম 4 টকা হ'লে 4টা কলৰ দাম কিমান হ'ব কোৱা 20 টকা ছাৰ ধেৎ কেনেকৈ 20 টকা হ'ব হে ধৰি লওক ছাৰ ধৰি ল'লে আপোনাৰ কিবা ঘৰৰ পৰা যাব নেকি বেলেগ ল'ৰা পাইছো দিয়া মই তোমালোকক হা ছাৰ এইবাৰ মই এটা প্ৰশ্ন সুধিম আপোনাক সুধো না দিয়া সোধা ছাৰ হাতী এটা ফ্ৰিজত থব লগা হ'ল কেনেকে থব আপুনি হাতী এটা আৰু কেনেকৈ ফ্ৰিজত থব পাৰে কি প্ৰশ্ন সোধাহে ছাৰ এইটো ডাঙৰ ফ্ৰিজ মস্ত ডাঙৰ তেনেহ'লে কি কথা আছে দৰ্জাখন খুলি হাতীটো ভিতৰত সোমাই দিলেই হ'ল তেনেহ'লে এইবাৰ কওকচোন গাধা এটা কেনেকে ফ্ৰিজত থব আপুনি কি কথা একেই দৰ্জাখন খুলি ভিতৰত সোমাই দিলেই হ'ল হে নহয় ছাৰ প্ৰথমতে হাতীটো উলিয়াব লাগিব তাৰপিছতহে গাধাটো সোমাব পাৰিব দিয়ক ছাৰ দিয়ক এইবাৰ আৰু এটা সুধো দিয়ক আজি বান্দৰৰ বাৰ্থডে পাৰ্টি চব জীৱ জন্তুকে মাতি দিয়ক বাৰ্থডে খাবা কিন্তু এটা জন্তু যাবা নোৱাৰিলাক কোনটো কওকচোন সিংহই হ'ব নিশ্চয় সি ৰজা যে আৰু তাক সকলোৱে ভয়ো কৰে সেইকাৰণে নগ'ল নহয় ছাৰ গাধাটো যাবা নোৱাৰিলে কি ফ্ৰিজৰ ভিতৰত থাকিল না কিনো কোৱাহে ছাৰ সেই দিয়ক এতিয়া কওকচোন আপুনি নদী এখন পালাক তাতে এক মাখা ঘৰিয়াল থাকে নদীখনত দলাঙো নাই আপুনি কেনেকে পাৰ হ'ব সেইটো আৰু কি কথা নাওলৈ পাৰ হৈ যাম মই হৈছে দিয়ক ছাৰ আপোনাক লাগি তাতে কোনোবাই নাও থৈ দিব কেনেকে যাব কওক ভালকে তেনেহ'লে নাজানো দিয়া তুমিয়ে কোৱা ছাৰ আপুনি সঠিক পাৰ হৈ যাব পাৰিব তাতে আজি ঘৰিয়ালকেইটা নাই নহয় চব বাৰ্থডে খাবা গেছি ৰাইজসকল যদি আমাৰ ভিডিঅ' গিলা ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো যদি কষ্ট নহয় শ্বেয়াৰো কৰি দিব আমিও কষ্ট কৰি থাকোঁ দিয়কচোন এইগিলাখন বনাই পেলাই হয়নে দিয়ক অলপমান মৰম চৰম দিব তেতিয়া ভাল লাগে দিয়কচোন আমাৰো